বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ শীঘ্ৰে মূল্য বৃদ্ধি ৰোধৰ দাবী সংগঠনটোৰ পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ সংগঠনটোৰ নেতা সদস্যসকলে বৃহস্পতিবাৰে প্ৰতিবাদ জনালে খুজাই কাজলগাঁও কলগাছিয়া তেজপুৰ নগাঁও আদিত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান প্ৰতিবাদকাৰীসকলৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ জনালে আমছুৰ নেতা সদস্যসকলে আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনামে সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ সমিতিও আজি অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধত দুঘণ্টীয়া আজি অৱস্থান আমি ধৰ্মঘট কৰিছে আমি এই ধৰ্মঘট অসম তথা কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কথা ক'ব বিচাৰিছোঁ বৰ্তমান অসমত এজন পিতৃয়ে এজন মাতৃয়ে নিজৰ সন্তানক বিকিব তৈয়াৰ হৈছে নিজৰ পেটৰ ভোৰৰ কাৰণে ইয়াত কোনো নিৰ্লজ্জ কথা কোনো হ'ব নোৱাৰে বেছি দূৰলৈ নাযাওঁ শ্ৰীলংকাৰ কথালৈ নাযাওঁ কিন্তু এইখন সময়তে বহুত কথাখিনি ক'ব লৈছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কথা কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে আঙুলিৰ মুখ জোকাৰি সদায় আমাৰ সমাজ জনতাক ক'ব বিচাৰিছে মই অসমখন বহুত আগলৈ লৈ যাম আৰু বিশেষভাৱে আমছু কেন্দ্ৰীয় নেতৃত্বক তেওঁ কথা দিছিলে অসমৰ তথা ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যবিলাক অসমখন লৈ যাম কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখন অসমত অত্যাৱশ্যকীয় সামগ্ৰী যিটো মূল্য বৃদ্ধি তুমি ভাৰতবৰ্ষৰ উন্নত ৰাজ্য 5খন নহয় উন্নত ৰাজ্যত তালিকাত নাম নাথাকিব বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আৰু অভাৱনীয় হাৰত বৃদ্ধি হোৱা পেট্ৰল ডিজেল ৰন্ধন গেছে মাধমাৰ শুধাইছে সাধাৰণ জনতাক দল সংগঠনৰ এনে প্ৰতিবাদ প্ৰতি ভূক্ষেপ নাই চৰকাৰৰ পৰৱৰ্তী সময়ত মূল্য বৃদ্ধিৰ ওপৰত কি সিদ্ধান্ত চৰকাৰে লয় সেয়া লক্ষণীয় হ'ল নিউজ ডেস্ক ৰিপৰ্ট ৰেড জোন